आजा आजा जिंद शामी आने के तले आजा जरी वाले नीले आसमाने के तले যদি মানে আপোনালোকৰ কাম এটা কৰিবলৈ যাওঁ কিন্তু তাৰমানে সেইটো আপোনালোকৰ কামহে কৰিবলৈ যাম সেইটো মোৰ কাম নহয় খালি মোৰ দায়িত্বটোৱে আছে যদি আপোনালোকে যদি ভাবি যায় মোৰ যদি আপোনালোকে ভাবি লয় যদি মোৰ কাম বুলি ভাবি লয় বেলেগ প্ৰগ্ৰাম ল'ব পাৰিলে মাটি যে যিটো আলোচনা কৰিছে সেই বিষয়ে আপুনি আচলতে কি বুলি ভাবি আপোনাৰ আজি আগুৱা আজি বাসুদেৱ গণৰাজ্য দিৱসৰ উপলক্ষত আজি এই ভৱখনত সজাতি আৰু স্বদেশৰ যি উন্নয়নৰ শ্লোগানে আমি আমাৰ পাছপৰাক জনগোষ্ঠীটো আমি কেনেদৰে আগুৱাব পাৰে সেইকাৰণে আজি আমি বিভিন্ন অঞ্চলত কাৰ্যকালৰ 2019 আৰু 20 বৰ্ষৰ যি আঁচনি ইতিমধ্যেই ৰাইজৰ মাজত আহি পাইছে আৰু এই আঁচনিসমূহ ৰাইজৰ লগত আলোচনাৰ যোগেদি কেনেধৰণে সফল ৰূপায়ণ কৰিব পৰা যায় তাৰ নিমিত্তে আজি এখন মত বিনিময় সভা অনুষ্ঠিত কৰা হৈছে আজি এই সভাত বিভিন্ন প্ৰান্তৰ পৰা আহি ৰাইজ সমবেত হৈছে সকলোৱে নিশ্চয় সহমত কৰিছে আৰু স্বাস্থ্য যি আমাৰ অৱদান আৰু এই অৱদানক তেওঁলোকে মহান অৱদান মানি লৈ পৰৱৰ্তী সময়ত তেখেতসমূহৰ লগতে আমি প্ৰতিবদ্ধ হৈছোঁ যাতে আমাৰ পাঠ কৰা এই জনগোষ্ঠীৰ লগতে ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী সকলোকে আমি আগুৱাই নি আমাৰ যি সীমিত সংখ্যক টকাকেইটাই যাতে আমি আমাৰ অঞ্চলবিলাক আগুৱাই পাৰোঁ সেইকাৰণে আজি আমি অনুষ্ঠিত কৰা হৈছে ৰাইজৰ যাৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে যাতে মই সদায় ৰাইজৰ মাজত থাকিব পাৰোঁ তাৰ নিমিত্তে আজি প্ৰয়াস কৰা ভাৱচালী সভা কি হৈছে আমাৰ অসমত আচলতে নামঘৰবিলাকত ইমান বেছি এটা পুথি দিয়া আচলতে দিয়া নাই আৰু এতিয়ালৈকে পোৱাও নাই এতিয়া মাজতে চৰকাৰে দিছিলে